দেশৰ মন্ত্ৰী বিধায়কসকলৰ বোলে চলাত অসুবিধা হৈছে। তেওঁলোকৰ পৰিয়াল পোহপাল কৰিবলৈ আচলতে যিকেইটা দৰমহা পায় সেইকেইটা দৰমহা টকাই আচলতে তেওঁলোকে জোৰাব পৰা নাই। এই কথাটো মোৰ নহয়, এই কথাটো কৈছে ভাৰতবৰ্ষৰ জনতাই। ইতিমধ্যে এটা বাতৰি হয়তো আপোনালোকে পাইছে যে চৰকাৰে সিদ্ধান্ত কৰিছে এই যে আমাৰ দেশৰ মন্ত্ৰী বিধায়কসকল তেওঁলোকৰ দৰমহা বোলে বৃদ্ধি কৰিব। এনেধৰণৰ কিছু কথা লগতে কিছু আপত্তি লৈ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু এটা শ্বেয়াৰ কৰি দিব। বৰ্তমান সময়ত সমগ্ৰ অসমবাসী বানত ককবকাই আছে। এই বানৰ কবলত বহুত মানুহে নিজৰ প্ৰাণ হেৰুৱাইছে, লগতে ঘৰ বাৰী আন বহুতো কিবা কিবি মানুহে হেৰুৱাব লগা হৈছে। এনে এটা চিটুৱেশ্যন অসমত বৰ্তমান চলি আছে, যিটো সময়ত চৰকাৰৰ সিদ্ধান্তবিলাক আচলতে কেনেধৰণৰ হ'ব লাগে কিন্তু হৈছে কেনেধৰণৰ, এই বিষয়ে আজি অকণমান মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। ইতিমধ্যে এইবোৰ খবৰ হয়তো আপোনালোকেও পাই আছে, কিন্তু এতিয়া কথাটো হ'ল এইটো সময়ত চৰকাৰখনে এই বানপীড়িত ৰাজ্যক কেনেকৈ এই সমস্যাৰ পৰা উদ্ধাৰ কৰিব পাৰি এই বিষয়ে চিন্তা কৰিব লাগে। এই ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বিপৰীতে চৰকাৰে গুৰুত্ব দিছে সেই মন্ত্ৰী বিধায়কসকলৰ দৰমহা। তেওঁলোকৰ দৰমহা বোলে বৃদ্ধি কৰিব লাগে আৰু ইতিমধ্যে সিদ্ধান্ত হৈ গৈছে। এই সিদ্ধান্তমৰ্মে কোৱা হৈছে যে এই যি মন্ত্ৰী বিধায়ক আছে এই মন্ত্ৰী বিধায়কসকলৰ দৰমহা আগতকৈ 50% বৃদ্ধি কৰোৱা হ'ব। কিন্তু কথাটো হ'ল এই মন্ত্ৰীসকলে কম বুলি ক'লেও মাহিলী দৰমহা প্ৰায় 2 লাখ বা তাতকৈ বেছি পায়। এজন মানুহক 2 লাখ টকা মন্থলি চেলাৰী পায়, তেওঁৰ যদি চলিবলৈ অসুবিধা হয় তেতিয়াহ'লে আপোনাৰ মোৰ দৰে সাধাৰণ জনতাৰ কি হ'ব? সেই দিন হাজিৰা কৰা মানুহসকলৰ কি হ'ব? সেই দিন হাজিৰা কৰি যি দিনটো কষ্ট কৰি 200 টকা বা 250 টকা দিনটোত পইচা ইনকাম কৰে, সেইসকল মানুহৰ হাজিৰা বৃদ্ধি কৰাৰ কথা ভাবিছেনে চৰকাৰে? এতিয়াও ভবা নাই। সাধাৰণ জনতা যিয়েই নহওক কিন্তু ৰজাঘৰীয়া সদায় সুখত থাকিব লাগিব, ভালদৰে থাকিব লাগিব, কথাটো এইটোৱে। বহু ক্ষেত্ৰত দেখা গ'ল অসমৰ এনে এটা চিটুৱেশ্যন বৰ্তমান সময়ত হৈ আছে। এইটো সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ এবাৰ আহিব লাগিছিল, অসমৰ পৰিস্থিতি এবাৰ বুজ ল'ব লাগিছিল, কিন্তু তেওঁ গৈছে বিদেশ যাত্ৰাত। ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একোজন দক্ষ নেতা হয়। তথাপিও দক্ষ হৈও তেওঁলোক প্ৰত্যেকটো ক্ষেত্ৰতেই বিফল। কিয় বিফল এইটোৰ ওপৰত মই এটা সবিশেষ ভিডিঅ' বনাইছিলোঁ সেইদিনাখন। আপোনালোকে ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে সেইটো ভিডিঅ' সম্পূৰ্ণকৈ চাব। এতিয়া কথাটো হ'ল তেওঁলোক দক্ষ হৈও একোজন বিফল নেতা, কাৰণ তেওঁলোকে আজিলৈকে এজন ৰাজনৈতিক নেতা হিচাপে তেওঁলোকৰ মানুহৰ সৰু সৰু কিছুমান চাহিদা পূৰণৰ ক্ষেত্ৰত বিফল হৈছে। যিবিলাক সমস্যাৰ ক্ষেত্ৰত চৰকাৰে বেছি গুৰুত্ব দিব লাগে সেইবিলাকত গুৰুত্ব নিদি চৰকাৰে গুৰুত্ব দিছে যে ৰজাঘৰীয়াৰ মানুহসকলে কেনেকৈ 2 টকা বেছি পইচা পায়। 2 লাখ টকা মাহিলী দৰমহা পায়ো যদি এজন বিধায়কে এজন মন্ত্ৰীয়ে তেওঁ যদি চলাত অসুবিধা হৈছে, তেতিয়াহ'লে দৈনিক 250 টকা হাজিৰা পোৱা মানুহজনে কেনেকৈ চলিছে, এইবিলাক কথা কিন্তু কাৰো গাত নালাগে, কাৰো ভাবিবলৈ আহৰি নাই। কিছুমান কথা নকৈও নোৱাৰি। এই এতিয়া যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 3rd গ্ৰেড 4th গ্ৰেডৰ যি চাকৰিৰ কাৰণে যি পৰীক্ষা এক্সাম হ'ব, এই এক্সাম বোলে APSC লেভেলত হ'ব। APSC পৰীক্ষাৰ দৰে এইবিলাক এক্সাম হ'ব। যদিহে এটা 4th গ্ৰেডৰ চাকৰিৰ বাবে এজন নিবনুৱাই APSC লেভেলৰ এক্সাম দিব লগা হয়, নিশ্চয়কৈ তেওঁ APSC এক্সামো দিব পাৰিলে হয়, নহয়নে কথাটো? বহুতৰ মুখত এতিয়া আচলতে এই প্ৰশ্ন, বহুতৰ মনত এটা প্ৰশ্ন উঠিছে যে সাধাৰণ এটা 4th গ্ৰেডৰ চাকৰিৰ কাৰণে APSC লেভেলত বোলে এক্সাম হ'ব। কিছুমান সিদ্ধান্ত মুখ্যমন্ত্ৰী ডাঙৰীয়া আচৰিত পাওঁ। মই বাৰে বাৰে কৈছোঁ দক্ষ হয়, কিন্তু চাবলৈ গ'লে কোনো ফালৰ পৰা যেন তেওঁৰ সিদ্ধান্তবিলাকত অলপো পাৰফেক্টনেছটো নাই। তেওঁ কি ভাবি কি সিদ্ধান্ত লয় কোনো ধৰিব নোৱাৰে, কি ভাবি কি কথা হয় কোনো ধৰিব নোৱাৰে। আৰু মোৰ আপত্তি এইবিলাকতেই যে মই কৈছোঁৱেই বাৰে বাৰে, বৰ্তমান সময়ত যি পৰিস্থিতি, এই পৰিস্থিতিত এনেধৰণৰ আজে বাজে কিছুমান সিদ্ধান্ত বা এনেধৰণৰ কিছুমান ঘোষণা মই উচিত বুলি নাভাবোঁ। যে এই মন্ত্ৰী বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ কথাটো যি ঘোষণা কৰা হৈছে ইতিমধ্যে, তাৰ সলনি যদি এই যি 3rd গ্ৰেডৰ 4th গ্ৰেডৰ বা বিভিন্ন ধৰণৰ এতিয়া যিসকল ল'ৰা ছোৱালীয়ে চাকৰিত সোমাইছে, আছাম পুলিচ বা বিভিন্ন ধৰণৰ পোষ্টত, তেওঁলোকৰে যদি দৰমহাটো অকণমান বৃদ্ধি কৰি দিলে হয়। আৰক্ষী বিষয়া এজন কনিষ্টেবলে কিমান টকা দৰমহা পায়, সেই টকাৰে যদি তেওঁ এখন ঘৰ চলাব লগা হয়, এটা পৰিয়াল চলাব লগা হয়,
আপোনালোকেও হয়তো এইটো বুজিব পাৰিছে যে সেইজন ল'ৰাই আচলতে কেনেধৰণে নিজৰ পৰিয়ালটো চলাব লগা হয় মন্থলি বোলে 30,000 পৰা 35,000 টকাৰ ভিতৰত। কিন্তু সেই 2 লাখ টকা এজন মন্ত্ৰী বা বিধায়কে পায় মাহেকে, কিন্তু সেইজনৰ দৰমহা কিন্তু বৃদ্ধি কৰিব লাগে বোলে 50%। এনেধৰণৰ কিছুমান সিদ্ধান্তত কেতিয়াবা মই আচৰিত হওঁ এই চৰকাৰখন আচলতে কি বিচাৰি কি কৰি আছে। বৰ্তমান সময়ত ধাৰুৱা হৈ থকা এইখন চৰকাৰ, বিজেপি চৰকাৰ, ধাৰ লৈ আমাৰ দেশৰ অৰ্থনীতি বচাই ৰাখিছে বা অৰ্থনীতি মেইনটেইন কৰি আছে। এইখন চৰকাৰে কিন্তু সেই মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰে, কিন্তু সেই দিন হাজিৰা কৰা বা কষ্ট কৰি যি 20-25,000 টকাৰ কাৰণে যিখিনি ল'ৰা ছোৱালীয়ে চাকৰি কৰি আছে সেইসকল মানুহৰ দৰমহা বৃদ্ধিৰ কথা আচলতে চিন্তা নকৰে। আৰু এই ক্ষেত্ৰতেই কিছুমান কথা গাত লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্তক আপুনি ছাপোৰ্ট কৰে নে নকৰে, নে আপুনি এই সিদ্ধান্ত উচিত নে অনুচিত বুলি ভাবে আপুনি কমেণ্ট কৰি জনাব। সৰু এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ, ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।